দক্ষিণ কামৰূপৰ 6 গাঁৱৰ মেৰগান্দাত ড্ৰাগছৰ বিৰুদ্ধে ৰাইজৰ অভিযান ড্ৰাগছসহ 2জন ড্ৰাগছ সৰবৰাহকাৰীক আটক মেহেৰগান্দা চৰাইমাৰীবাসী ৰাইজ আৰু আৰক্ষীয়ে খেদি কৰায়ত্ব কৰে ধৃত ড্ৰাগছ সৰবৰাহকাৰী 2জনক আটক হোৱা ড্ৰাগছ সৰবৰাহকাৰী এলবাৰ্ট ইফতিকাৰ আলী আৰু আব্দুল মান্নান বুলি জানিব পৰা গৈছে আটকাধীন দুয়োৰে ঘৰ 6 গাঁৱৰ মেৰেংগান্দা চৰাইমাৰী 6 গাঁৱৰ আৰক্ষী আৰু গৰৈমাৰী আৰক্ষীৰ যুটীয়া অভিযানত আটক কৰে ড্ৰাগছ সৰবৰাহকাৰী 2জনক ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইজনৰ পৰা আৰক্ষীয়ে 20টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ লগতে 100টা খালী কণ্টেইনাৰ সহ নগদ 9,500 টকা জব্দ কৰিবলৈ সক্ষম হয় দীৰ্ঘদিন ধৰি দক্ষিণ কামৰূপৰ বিভিন্ন অঞ্চলত এই দুই যুৱকে চলাই আহিছিল ড্ৰাগছৰ ৰমৰমীয়া বেহা জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় 2 লাখ টকা হ'ব বুলি জানিব পৰা গৈছে